নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ভাৰ ইংৰাজী হাতৰ আখৰ লিখাৰ কৌশলৰ প্ৰথম খণ্ডৰ ভিডিঅ'টো ইতিমধ্যে তোমালোকে চাইছা আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে চোৱা নাই চেনেল ডেছক্ৰিপশ্যনত প্ৰথম ভিডিঅ'টোৰ যিটো লিংক আমি তাত দি দিছোঁ সেই লিংকটো ক্লিক কৰি তোমালোকে প্ৰথম খণ্ডৰ ভিডিঅ'টো চাই ল'ব পাৰিবা। ভাল ইংৰাজী হাতৰ আখৰ লিখাৰ যি চাৰিটা প্ৰধান নিয়ম আমি প্ৰথম ভিডিঅ'টোত প্ৰধান নিয়মৰ প্ৰথমটো আমি উল্লেখ কৰিছোঁ। এতিয়া আমি দ্বিতীয় নিয়মটোৰ বিষয়ে এই ভিডিঅ'টোত আৰম্ভ কৰিম। আশা ৰাখিছোঁ তোমালোকে মন দি এবাৰ চাবা আৰু ঘৰত অভ্যাস কৰিবা। আহাচোন আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। ভাল ইংৰাজী হাতৰ আখৰ লিখাৰ কৌশলৰ দ্বিতীয়টো প্ৰধান আৰু প্ৰাথমিক নিয়ম হৈছে ডাউন কাৰ্ভ ষ্ট্ৰোক, অৰ্থাৎ এ ডাউন কাৰ্ভ ষ্ট্ৰোক ডাইভছ ডাউন। ডাউন কাৰ্ভ ষ্ট্ৰোক সদায় সোঁ হাতৰ ওপৰৰ পৰা বাওঁ হাতে তললৈ নামি আহে। তোমালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছা, তাত দিয়া আঁচডালৰ ঠিক কাষত এডাল কাঁড় চিনেৰে বুজাই দিছে সোঁফালে ওপৰৰ পৰা বাওঁ হাতে তললৈ কেনেধৰণে কাৰ্ভডাল নামি আহিছে। আহাচোন ডাউন কাৰ্ভ ষ্ট্ৰোকৰ লগত জড়িত কেইটামান আমি উদাহৰণ চাই লওঁ। উদাহৰণস্বৰূপে তোমালোকে দেখিবলৈ পাইছা প্ৰথমতেই ট্ৰেচ দ্য ডাউন কাৰ্ভ ষ্ট্ৰোক এট দ্য বিগিনিং অফ দিছ লোৱাৰ কেছ লেটাৰ, অৰ্থাৎ তলত দিয়া স্মল লেটাৰ কেইটা লিখিবলৈ যাওঁতে আমি প্ৰথমতে কি ব্যৱহাৰ কৰিব লাগে, ডাউন কাৰ্ভ ষ্ট্ৰোকটো ব্যৱহাৰ কৰিব লাগে। তোমালোকে নিশ্চয় মন কৰিছা প্ৰথমতে আছে এ, তাৰপিছত আছে চি, তাৰপিছত আছে ডি, তাৰপিছত জি, তাৰপিছত অ' আৰু তাৰপিছত কিউ। এই আখৰটো আমি যেতিয়া লিখিবলৈ অভ্যাস কৰিম তেতিয়া আমি প্ৰথমতে এই আখৰটো সোঁ হাতে ওপৰৰ পৰা বাওঁ হাতে তললৈ আনিব লাগে, অৰ্থাৎ ইয়াত ডাউন কাৰ্ভ ব্যৱহাৰ কৰা হৈছে। ঠিক তেনেধৰণে বাকী কেইটা আখৰতো যিকেইটা স্ক্ৰীনত তোমালোকে প্ৰত্যক্ষ কৰি আছা সেই আখৰকেইটা লেখোঁতেও কি ব্যৱহাৰ কৰা হয়, ডাউন কাৰ্ভ ব্যৱহাৰ কৰা হয়। তাৰ তলতে অন্য এটা লাইন আছে, ইয়াত কৈছে ট্ৰেচ দ্য ডাউন কাৰ্ভ ষ্ট্ৰোক এট দ্য বিগিনিং অফ দিছ আপাৰ কাষ্ট লেটাৰ্ছ, অৰ্থাৎ এইকেইটা কেপিটেল লেটাৰ আখৰ আমি লিখিবলৈ অভ্যাস কৰোঁতে ডাউন কাৰ্ভডাল ব্যৱহাৰ কৰা হয়। তোমালোকে দেখিবলৈ পাইছা স্ক্ৰীনত এ, চি, ডি, ই আৰু অ'। এই গোটেইকেইটা আখৰ লিখোঁতে আমি সাধাৰণতে কি কৰা হয়, প্ৰথমতে ডাউন কাৰ্ভডাল ব্যৱহাৰ কৰা হয়। তাৰ তলতে তোমালোকে দেখিবলৈ পাইছা ৰাইট ডাউন কাৰ্ভ ষ্ট্ৰোক বিগিন এট দ্য ডট, অৰ্থাৎ তলত আমি ডট ব্যৱহাৰ কৰি ডাউন কাৰ্ভ ষ্ট্ৰোকডালৰ অভ্যাস কৰোঁ। আহা এতিয়া কথাটো হ'ল ইয়াত ডটকেইটা দিয়াৰ মুখ্য কাৰণটো কি, আমি যেতিয়া আখৰ লেখোঁ আখৰবোৰ লেখাৰ নিৰ্দিষ্ট এটা ব্যৱধান থাকিব লাগে আৰু সেই ব্যৱধানটো প্ৰাথমিক পৰ্যায়ত যেতিয়া আমি ল'ৰা ছোৱালী তোমালোকে শিকিবলৈ যাওঁতে এই ডট ব্যৱহাৰ কৰা হয় যাতে প্ৰতিটো আখৰ লিখাৰ মাজত সমান দূৰত্ব থাকে, সেইকাৰণে ডট ব্যৱহাৰ। আশা ৰাখিছোঁ তোমালোকে এনেধৰণৰ অভ্যাস ঘৰত কৰিবা। তাৰপিছতে আমি যাম অন্য এটা নিয়ম হৈছে অভাৰ কাৰ্ভ ষ্ট্ৰোক। কাৰ্চিভ ৰাইটিঙৰ চাৰিটা প্ৰাথমিক নিয়মৰ ভিতৰত তৃতীয়টো হৈছে অভাৰ কাৰ্ভ ষ্ট্ৰোক। ইয়াতে তোমালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছা এন অভাৰ কাৰ্ভ ষ্ট্ৰোক বাউন্স আপ, অৰ্থাৎ অভাৰ কাৰ্ভ ষ্ট্ৰোকডাল সদায় বাওঁ হাতৰ তলৰ পৰা সোঁ হাতে ওপৰলৈ বাওঁ হাতে যায়। নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছা তোমালোকে। ইয়াতে চিত্ৰটো দেখিবলৈ পাইছা এডাল কাঁড় চিন বাওঁ হাতে তলৰ পৰা সোঁ হাতে ওপৰলৈ বাওঁ হাতেৰে গৈছে। নিশ্চয় প্ৰত্যক্ষ কৰিছা, এইডালক কোৱা হয় অভাৰ কাৰ্ভ। তোমালোকে সুবিধাৰ বাবে কাঁড় চিনেৰে ইয়াত বুজাই দিয়া হৈছে, নিশ্চয় ধৰিব পাৰিছা। এতিয়া আমি যাওঁ ইয়াৰ উদাহৰণলৈ। উদাহৰণত দিয়া আছে ট্ৰেচ দ্য অভাৰ কাৰ্ভ ষ্ট্ৰোক এট দ্য বিগিনিং অফ দিছ লোৱাৰ কেছ লেটাৰ, অৰ্থাৎ তলত দিয়া স্মল লেটাৰসমূহ আমি লিখিবলৈ অভ্যাস কৰোঁতে আৰম্ভণিতে আমি কি ব্যৱহাৰ কৰিব লাগে, অভাৰ কাৰ্ভ ষ্ট্ৰোকটো ব্যৱহাৰ কৰিব লাগে। নিশ্চয় ইয়াত আখৰকেইটা দেখিবলৈ পাইছা এম, এন, ভি, এক্স, ৱাই আৰু জি। তাৰ তলতে আছে ট্ৰেচ দ্য অভাৰ কাৰ্ভ ষ্ট্ৰোক এট দ্য বিগিনিং অফ দিছ আপাৰ কেছ লেটাৰ। তলত দিয়া কেপিটেল লেটাৰৰ আখৰকেইটা লিখিবলৈ যাওঁতেও আমি সাধাৰণতে কি কৰিব লাগিব, আৰম্ভণিতে অভাৰ কাৰ্ভ ষ্ট্ৰোকডাল ব্যৱহাৰ কৰিবলগীয়া হয়। প্ৰথমতে তোমালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছা আই, তাৰপিছত আছে জে আৰু তাৰপিছত আছে কিউ। তাৰ তলত আছে ৰাইট অভাৰ কাৰ্ভ ষ্ট্ৰোক বিগিন এট দ্য ডট, ডট ব্যৱহাৰ কৰি। ডটৰ কথাটো তোমালোকে নিশ্চয় গম পাইছা। অভাৰ কাৰ্ভডাল অংকন কৰোঁতে নিৰ্দিষ্ট এটা ব্যৱধানত বা অৰ্থাৎ সমান দূৰত্বত অভাৰ কাৰ্ভডাল তোমালোকে অভ্যাস কৰিবা। তাৰপিছতে অন্য এটা নিয়ম হৈছে স্ল্যান্ট।
slant stroke slides. Slant মানে ঠিক উলম্বও নহয় আৰু অনুভূমিকো নহয়। স্লান্টৰ প্ৰধান কাম হৈছে আখৰবিলাকৰ যিটো যেনেকৈ আমি বেকাকে লিখোঁ কাৰ্চিভত, বেকাকে আখৰ লিখিলে প্ৰতিটো আখৰে একেটা সমান কোণতে বেকাকৈ লিখাটো বুজাই আছে। ইয়াত তোমালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছা, ইয়াতে চিত্ৰটোত এডাল আঁচ দি এডাল কাঁড়চিনেৰে বুজাই দিছে। অৰ্থাৎ দুইডাল চিত্ৰ তোমালোকে দেখিবলৈ পাইছা একে সমান হেলনীয়াকৈয়ে আছে। তাৰ অৰ্থটো হ'ল আমি প্ৰতিটো ইংৰাজী আখৰ লিখোঁতে সমানভাৱে হেলনীয়া কৰি সমান দূৰত্বতে লিখিব লাগে। আশা ৰাখিছোঁ তোমালোকে এই চাৰিটা নিয়মৰ পৰা যথেষ্ট উপকৃত হ'বা। এতিয়া আমি স্লান্টৰ উদাহৰণলৈ যাওঁ। তোমালোকে প্ৰথমতেই দেখিছা ট্ৰেচ দ্য স্লান্ট ষ্ট্ৰক ইন দিছ লোৱাৰ কেছ লেটাৰ। তলত দিয়া স্মল লেটাৰ আখৰসমূহত আমি কেনেধৰণে স্লান্ট ব্যৱহাৰ কৰিছোঁ তোমালোকে নিশ্চয় দেখিছা। এটো লিখোঁতে এৰ যিটো হেলনীয়া ঠিক তেনেধৰণে ডিটো একে সমানত আছে, ঠিক তেনেধৰণে এমটো একে সমানত আছে, নিশ্চয় দেখিছা। তাৰপিছত এইচটো একে সমানত আছে আৰু ৱাইটো একে সমানত আছে। তাৰপিছতে আছে ট্ৰেচ দ্য স্লান্ট ষ্ট্ৰক এট দিছ আপাৰ কেছ লেটাৰ। অৰ্থাৎ এই কেপিটেল লেটাৰসমূহ লিখোঁতে আমি কেনেধৰণে স্লান্ট ষ্ট্ৰকডাল কেনেধৰণে ব্যৱহাৰ কৰিব লাগে। তাৰপিছত দেখিবলৈ পাইছা ট্ৰেচ দ্য স্লান্ট ষ্ট্ৰক ইন দিছ আপাৰ কেছ লেটাৰ। অৰ্থাৎ এই কেপিটেল লেটাৰসমূহ আমি কেনেধৰণে স্লান্ট ষ্ট্ৰকটো ব্যৱহাৰ কৰোঁ তোমালোকে নিশ্চয় দেখিছা, স্ক্ৰীনত প্ৰত্যক্ষ কৰিছা। BPRUX আৰু Y। BPRUX Y এই আখৰকেইটা তোমালোকে প্ৰত্যক্ষ কৰোঁতে নিশ্চয় লক্ষ্য কৰিছা তাৰ যিটো হেলনীয়া, আখৰটোৰ যিটো হেলনীয়া, প্ৰতিটো আখৰৰ হেলনীয়াটো সমান, নিশ্চয় প্ৰত্যক্ষ কৰিছা। তোমালোকে ইয়াৰ পৰা এইটোকে ক'ব বিচাৰিছে যে আখৰবোৰ লিখোঁতে আমি সাধাৰণতে কি কৰিব লাগে, প্ৰতিটো আখৰ সমান হেলনীয়াকৈ সমান দূৰত্বত লিখিব লাগে। তাৰ তলতে দিছে ৰাইট স্লান্ট ষ্ট্ৰক বিগিন এট দ্য ডট। অৰ্থাৎ ডট ব্যৱহাৰ কৰি স্লান্ট ষ্ট্ৰকবিলাক আমি কৰোঁ আহা। ঠিক একেদৰেই সম দূৰত্ব ৰক্ষা কৰি আমি আখৰবোৰ কেনেধৰণে স্লান্ট ব্যৱহাৰ কৰি লিখিব পাৰোঁ তাৰ বিষয়ে কোৱা হৈছে। তাৰপিছতে ছেপ তোমালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছা। প্ৰথমতে আছে দেয়াৰ আৰ 4 বেচিক ষ্ট্ৰকছ ইন দ্য কাৰ্চিভ ৰাইটিং। নেক্সট আছে বি চিয়ৰ টু ৰাইট ইচ লেটাৰ উইথ গুড বেচিক ষ্ট্ৰকছ। অৰ্থাৎ কৈছে যে ইংৰাজী কাৰ্চিভ ৰাইটিঙৰ 4টা প্ৰাথমিক কৌশল বা নিয়ম আছে আৰু আমি নিশ্চিত হ'ব লাগে যে এই 4টা কৌশল প্ৰতিটো আখৰ লিখোঁতে প্ৰয়োগ হৈছে নাই। অৰ্থাৎ এই 4টা কৌশলে কি কৰে, আখৰৰ আকৃতি স্পষ্ট, সুন্দৰ, মনোগ্ৰাহী কৰি তোলে। সেইকাৰণে এই 4টা কৌশল আমি আখৰ লিখা অভ্যাস কৰাৰ আগত সদায় মনত ৰাখিব লাগে। ইয়াৰ পাছতে তোমালোকক মই দেখাইছোঁ কিছুমান সুন্দৰ আখৰ 4টা কৌশল প্ৰয়োগ কৰি লিখিছে। তোমালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছা। প্ৰথমতে আছে মুভ, তাৰপিছত আছে ডাইভ, তাৰপিছত আছে হেল্প। তোমালোকে ইয়াত নিশ্চয় মন কৰিছা এমটোত কি কি ষ্ট্ৰক লাগিছে, অ'টোত কি কি ষ্ট্ৰক লাগিছে, ভিটোত কি কি ষ্ট্ৰক লাগিছে আৰু ইটোত কি কি ষ্ট্ৰক লাগিছে। নিশ্চয় মন কৰিছা। ইতিমধ্যে এই 4টা ষ্ট্ৰকৰ কথা আমি আলোচনা কৰি আহিছোঁ। গতিকেলৈ এনেধৰণে তোমালোকে নিশ্চয় মন কৰিছা তাত প্ৰতিটো আখৰৰ মাজত সম পৰিমাণৰ দূৰত্ব আছে। ভাষা কাৰ্চিভ ৰাইটিঙৰ 4টা কৌশল ইয়াত প্ৰয়োগ কৰা হৈছে। সেইবাবে আমি দেখিবলৈ ভাল পাইছোঁ, মনোগ্ৰাহী হৈছে, স্পষ্ট হৈছে। গতিকেলৈ তোমালোকে যদি এই 4টা নিয়ম আখৰ লিখাৰ আগত প্ৰয়োগ কৰা, নিশ্চয় তোমালোকৰ হাতৰ আখৰবোৰ সুন্দৰ হ'ব, আনে দেখি ভাল পাব, মনোগ্ৰাহী হ'ব। আশা ৰাখিছোঁ তোমালোকে ঘৰত যদি এনেধৰণে প্ৰেক্টিছ কৰা বা অভ্যাস কৰা তেতিয়াহ'লে নিশ্চয় তোমালোকে ইয়াৰ পৰা উপকৃত হ'ব পাৰিবা। ইয়াৰ পিছত আমি তোমালোকলৈ আগবঢ়াম অন্য এটা ভিডিঅ'ৰ সহায়ত চাইজ অফ ইচ লেটাৰ। অৰ্থাৎ প্ৰতিটো আখৰৰ গঠন কেনেকুৱা হ'ব লাগে। আজিলৈ ইমানতে শেষ কৰিছোঁ। আমি প্ৰতিটো আখৰৰ গঠন কেনেকুৱা হ'ব লাগে ইয়াৰ বিষয়ে আমি তৃতীয় খণ্ডৰ ভিডিঅ'টো তোমালোকৰ মাজলৈ আগবঢ়াই দিম। ধন্যবাদ।